হেল্ল' গাইজ, আপোনালোকৰ যদি ইউটিউব একাউণ্ট আছে তেন্তে কথাখিনি মন দি শুনিব। মোৰ লগতো এনেকুৱা ধৰণৰ হৈছিল মানে এই ঘটনাটো, সেইটো কাৰণে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যাতে আপোনালোকৰো নহয়। যিটো জিমেইল আই ডিত আপোনাৰ ইউটিউব একাউণ্টটো খোলা আছে, সেই আই ডিটোৰ ছিকিউৰিটি চেঞ্জ কৰোঁতে সাৱধান হ'ব। জিমেইল আই ডিটো খোলোতে এটা মোবাইল নাম্বাৰ প্ৰয়োজন হয়। সেই নাম্বাৰটো যদি আপোনাৰ মোবাইলত এক্টিভ নাই, তেনে সময়ত ঘপককৈ জিমেইল আই ডিৰ ছিকিউৰিটি চেঞ্জ নকৰিব। প্ৰব্লেমত পৰিব পাৰে। যেতিয়া আপোনালোকে জিমেইল আই ডিৰ ছিকিউৰিটি চেঞ্জ কৰাৰ পাছত এনেধৰণৰকৈ ইণ্টাৰফেচ ওলাব। ওলোৱাৰ পাছত এইটো ক্লিক কৰি আপোনাৰ পাছৱৰ্ডটো দি ভেৰিফিকেশ্যন কৰিব আহিব। ভেৰিফিকেশ্যন কৰাৰ পাছতে আপোনালোকৰ যিটো নাম্বাৰ দি একাউণ্টটো খুলিছিল, সেই নাম্বাৰত OTP আহিব, অৰ্থাৎ ওৱান টাইম পাছৱৰ্ড এটা আহিব। সেইটো দিলেহে আপোনাৰ মানে একাউণ্টটো খোল খাব। মোৰো ক্ষেত্ৰত এইটো প্ৰব্লেম হৈছিলে আজি এসপ্তাহ ধৰি। আজি ছল্ভ হ'ল। মানে কি, একেটা আই ডিতে মানে নাম্বাৰতে যদি দুটা আই ডিও খোলা থাকে, তেতিয়া এইটো প্ৰব্লেমে দিয়ে বুলি কয়, মানে ভিডিঅ'বিলাকত পাইছোঁ। গতিকে সাৱধান হ'ব। এইটো প্ৰব্লেমত পৰোঁতে মোক বান্ধৱী এজনীয়ে সহায় কৰিছিলে, তাইক বহুত বহুত ধন্যবাদ। মোৰ বেকগ্ৰাউণ্ডত থকা সেই স্কুলখন মোৰ দেউতাৰ পিতৃ, অৰ্থাৎ মোৰ দুদুৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা আৰু এজন আছে। সেই স্কুলখনৰ পৰিৱেশ এদিন আপোনালোকৰ আগত দেখুৱাম। চ' আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' পাই থাকিবৰ কাৰণে।